Diphu pen Manja kacheling atovar mile pho along hem konglong kachetong. Pini jang mini phai ke thomarni ani kangsam por phai phora che tim malom mile pho along apache abike lapen bolero kachetong ahiring tangra ajok enut abang phu apran kedam nang. Birta kelong do natengke apache abike along bang ke thoma chokomar atum sai ke tangpen hem kedam pupusi bang ke thom abang phu atum mile pho pen barlo. Lapen bolero abang Manja pen wangbom katebar ke paprap ong ajok bike aphan patong phitlo. Bike along kevek abang phu abangke haladak amatsi aprandam juilo. Lapen bang hini ari sangho atum enut abang ihin anat aria vedetlo. Lapen enut abangke ihin akeng avedetlo. La bang hini aphanke jasemet pet pen hospital pondetlo. Apran kedam nangjoi abang amenke Chandan Rai bike registration number AS09H3319 lapen bolero number AS09D0310 lapen bolero ahempu chini nelangpusi all Assam Gorkha Students Union amaipu napachini dun. News Desk report TK News. নাই এইটো মানুহৰ নাম জানে তো আমি জানে যে এইটো চন্দু ৰায় বুলি কয় মানে জানো স্যার মই এইটো গাড়ী এক্সিডেন্ট হোৱা আমি এইটো দেখা নাই গাড়ীত কেইজন আছিলে গাড়ীত মানুহ শুনা মতেতো তিনিজন বোলে তিনিজনটো এতিয়া হস্পিটেল উঠাই লৈ যোৱাটো দেখি পাইছে মই ইমানে দেখি পাইছে আৰু এইটো বলেৰোটো কোনফালৰ দি আহিছিলে মাঞ্জাপাৰা বুলি কোৱা মানুহ মোক কথাই শুনিছে মাঞ্জাপাৰা আৰু বাইকখন কোনফালৰ পৰা আহিছে বাইকটো এফালে 5 মাইল খিনিৰ পৰা গৈ আছে বোলে মানে বাইকখনত তিনিজন আছিলে বাইকখন তিনিজন আছে আৰু তিনিজনৰ পিছত হেলমেট কোনে পিন্ধিছে নে পিন্ধাই নাই হেলমেটটো তাতে ইয়াতে গিৰাটো দেখিছিলে ছাৰ ইমান হুলস্থুলচ নহয় আমি ক'ব নোৱাৰোঁ হ'ব হ'ব দুজন এতিয়া হস্পিটেল লৈ গৈছে এইজনৰ দুজনৰ অৱস্থা কেনেকুৱা একটাতো ভৰি ভাঙা দেখি পাইছে এইটো আমাৰ গাঁৱৰ ওচৰৰ ল'ৰা হয় এইটো পৰা চিনি পাইছে একটাতো চিনি নাপায় তাকো পুৰা কমাৰ পৰা চিনি কিনে লৈ যোৱা দেখিছে আচ্ছা ঘটনাটো কিমান সময়ত হৈছে ঘটনাটো এনেকৈ 5টা বজামান হৈছে নেকি ছাৰ দূৰ ঘৰ যেতিয়া গাড়ী ঝৰ কৰাওঁতে আমাৰ বিলাক দৌৰি আহোঁতে দেখি পাইছে আৰু বলেৰো মানুহবিলাক দেখা পাইছে নেকি দেখা পোৱা নাই ছাৰ বলেৰোবিলাক দেখা পোৱা নাই এজনকো দেখা পোৱা নাই পলোৱা পোৱা নাই ছাৰ ডিফুৰ পৰা মই এতিয়া ইয়াৰ আমাৰ গোৰ্খা ষ্টুডেণ্ট ইউনিয়ন আমাৰ অল আছাম গোৰ্খা ষ্টুডেণ্ট ইউনিয়ন ডিফু অঞ্চলটোৰ প্ৰেচিডেণ্ট আৰু এইফালে আমাৰ আছে ডিফু কিবা ডিষ্ট্ৰিক্ট কমিটিৰ এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী মই যেতিয়া আহি পালোঁ এই অহা পালে মানে ফোন কৰিছে মোক আমাৰ ইয়াৰে ডিপাৰ্টমেণ্ট এজন ষ্টাফে আমাৰ এজন কমিটিয়ে তেখেত এক্সিডেণ্ট ফটককৈ আমি আহি পালোঁ অহাৰ লগে লগে দেখা পাইছোঁ এইটো বডি দুটা আছে ক'ত এক্সিডেণ্ট হৈছে এক্সিডেণ্ট হোৱা আমাৰ এইটো কি যাওঁ 5 মাইল এইটো 5 মাইল বুলি কয় 5 মাইল এৰিয়াত এইটো ডিফু এৰিয়া ডিফু মাঞ্জা ৰোড 5 মাইল মানুহ কিবা হৈছেনে মানুহ এজনটো অলৰেডি স্পট ডেথ হৈছিলে দুজনে এজন স্পট ডেথ হৈছে এজন শুনিছে যে ভৰি এক চাইড পূৰা ফ্ৰেকচাৰ হ'ল এনেকুৱা শুনি পাইছে ঘটনাটো কেনেকৈ হ'ল গম পাইছে নেকি ঘটনাটো আৰু গম পাওঁ মানে বলেৰো লৈছে বলেৰো আহিছে বোলে দুটা এফালে অভাৰটেক কৰি অলপ স্পীডত মাঞ্জা মোৰ খেলৰ এইটোতো মই গম নাপালোঁ মাঞ্জা চাইডৰ পৰা অহা হ'ব তাকো বলেৰো এফালে এইটো চাইডত ফেচ আছিলে অবভিয়াছলি মাঞ্জা চাইডৰ পৰা অহা হ'ব তেখেতে অভাৰটেক কৰাৰ টাইমত ইয়াতে যোৱাৰ টাইমত তেখেতে এক্সিডেণ্ট হ'ল লাগি গ'ল কিহৰ লগত হৈছে এক্সিডেণ্টটো বাইক দুটা বাইক বাইকৰ বলেৰো বাইকটো কোনফালে গৈ আছে বাইকটো মাঞ্জা ফালে যায় আৰু বলেৰোটো ডিফু বাইকত কেইজন আছিল গম পাই নেকি বাইকত তিনিজন আছিল তিনিজন বাইক দুটা আছিল এটা বাইক তাৰ মাজতে কেইজন নিহত হ'ল এজন মানে এজনটো ডেথ হ'ল স্পট ডেথ আৰু এজনৰ ভৰি বহুত মানে নাই বুলি কৈছে ভৰি না হাত নাই বুলি ক'লে তাৰপিছত বস্তুটো এনেকুৱা হৈছে মানে বস্তুটো তিনিজন বাইকত পৰা আহি আছিলেতো তেতিয়া একজনটো মানে স্পট ডেথ হৈ গ'ল একজনটো হস্পিটেল লওঁতে মৰি গ'ল আৰু একজনটো মানে একটা ভৰি নাই বাচ্চা আছিলে নামটো একটাটো চন্দন ৰায় ইয়াতে মৰাটো চন্দন ৰায় কোৱা শুনিছোঁ বেলেগটো এনে গম নাপাওঁ এনে বাইকটো কাৰ আছিলে চন্দন ৰায় এইটোৱে হ'ব পাৰে এতিয়া বস্তুটো এতিয়া আমি হস্পিটেল গ'লেহে গম পাম আৰু যোনটো আছে এইটো বস্তুটো আমি এতিয়া গম নাপাওঁ যেতিয়া আমি স্পটত যাম যেতিয়া হস্পিটেলত যাম তেতিয়াহে গম পাম আৰু এইটো বস্তু এতিয়া স্পটত আহি আপোনালোকে যি দেখিলে আপোনালোকে কি ভাবিছে মানে বাইক এতিয়া ক'ব নোৱাৰোঁ যিটো বুজিছে ইয়াত আহি আমি যেতিয়া এইটো যোনটো হাত ভৰি যেতিয়া এইটো ভৰি নাই যাৰ তাৰ লগত তেতিয়া আমি সুধিম বস্তুটো আমি ইনভেষ্টিগেট কৰিম তেতিয়াই আমি গম পাম যে এইটো বস্তুটো কি হৈছে কি হোৱা নাই গল্ডি মানে এনেকুৱা যেতিয়া আমি দেখা পাইছোঁ নিজৰ ছাইডত আছিলে বাইকখন
হা যোৱাটো নিজৰ ৰাইট ছাইডত আছিলে গাড়ী অহাটো মানে এইফালে ৰং ছাইডত গতিকে বাইকখনটো নিজে নিজৰ ছাইডত গৈ আছিলে এই গাড়ীখন বহুত স্পীডত অভাৰটেক কৰা কিছুমানে কৈছে অভাৰটেক কৰিছে অভাৰটেক কৰা জেগাটো স্পেচটো সৰু ছিংগল ৰ'ড গতিকে মানে এইটো আমাৰ লাগিলে এইটো প্ৰব্লেম মেইন প্ৰব্লেম